হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেল লোকেল পাকঘৰলৈ স্বাগতম। আজি আমি চিকেনৰ এটি সোৱাদ লগা ৰেচিপি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে আমি প্ৰথমতে আলুখিনি ভালদৰে ভাজি ল'ম। আলুখিনি ভাজি উঠাই লোৱাৰ পিছত সেই একেখিনি তেলতে আমি এতিয়া পিঁয়াজখিনি ভাজি লওঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে লাহে লাহে ভাজি থাকিব লাগিব। এতিয়া ভজা পিঁয়াজখিনি পাত্ৰ এটাত উঠাই থওক। আকৌ এতিয়া মিহিকৈ কুটি লোৱা পিঁয়াজ অকণমান ভাজি ল'ব। এতিয়া মাংসখিনি কেৰাহীত দি ল'ব আৰু ভাজি ল'ব। মাংসখিনি প্ৰয়োজন অনুসৰি আৰু আপোনালোকৰ সোৱাদ অনুসৰি নিমখ হালধি দি ল'ব। এতিয়া ভালদৰে লৰাই মাংসখিনি ভাজি লওঁ। আৰু এতিয়া আগতে ভাজি থোৱা আলুখিনি মাংসত দি ল'ব আৰু ভালদৰে ভাজি ল'ব। এতিয়া ভাজি লোৱা মাংসখিনিত বটি লোৱা আদা, নহৰু, জিৰা, জালুক লগতে গৰম মছলাৰ মিশ্ৰণখিনি দি ল'ব আৰু ভালদৰে ভাজি ল'ব। এতিয়া আকৌ ভাজি থৈ যি দিছিলোঁ সেই পিঁয়াজখিনি ইয়াত দি ল'ব। এতিয়া মই মাংসখিনিৰ সোৱাদটো অকণমান বেলেগ কৰিবৰ কাৰণে ইয়াত টমেটো চুপ ব্যৱহাৰ কৰিছোঁ। এইটো আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিবও পাৰে বা স্কিপ কৰিব পাৰে। এতিয়া মাংসখিনি ভালদৰে সিজিবৰ বাবে পানী অকণমান দি লওক আৰু ভালদৰে ঢাকনি লগাই দিয়ক। ঢাকনিখন মাৰি কিছু সময় ৰখাৰ পাছত আপোনালোকে ঢাকনিখন উঠাই মাংসখিনি ভালদৰে সিজিছে নে নাই চাই ল'ব। এতিয়া আপোনালোকে মাংসখিনিত মিট মছলা বা আপোনালোকে যেনেকুৱা ধৰণৰ মছলা ব্যৱহাৰ কৰে সেই মছলাখিনি দি ল'ব। এতিয়া আমি মাংসখিনি থুপথুপীয়া হোৱালৈকে লৰাই থাকিম। মাংসখিনি থুপথুপীয়া হোৱাৰ পাছত নমাই থ'ব আৰু তাৰ পাছত পৰিৱেশন কৰক। আৰু এয়া আমাৰ আজিৰ দুপৰীয়াৰ থালি ৰেডি হৈ গ'ল। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।